हेलो गाइस वेलकम टू माय चैनल पुনৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৱে ভাল আজি আপোনালোকৰ মাজলৈ লৈ আনিছো বাটাৰ পনীৰৰ ৰেচিপি এনেদৰে এবাৰ বনাই খাবচোন খুবেই স্বাদিষ্ট হয় খাই বহুতে বেছি ভাল লাগে আহকচোন আমি বাটাৰ পনীৰখিনি বনাবলৈ কি লাগে প্ৰথমে চাওঁহি এয়া মই 250 গ্ৰামৰ পনীৰ লৈছো আৰু পনীৰখিনি মই স্কোয়াৰ সাইজত কাটি লৈছো এয়া মই পনীৰখিনি কুহুমীয়া গৰম পানী দি দিছো যাতে পনীৰখিনি ভালদৰে কোমলি যায় আৰু এয়া পিয়াজ আদা নহৰু আৰু মই মিডিয়াম সাইজৰ তিনটা বিলাহী লৈ লৈছো আৰু এয়া মই বিলাহীখিনি কাটি লৈ আদা নহৰুখিনি পেষ্ট কৰি ললে কাজু এয়া দালচিনি ইলাচি আৰু এইখিনি পিয়াজৰ পেষ্ট কৰি লৈছো দুটা পিয়াজৰ আৰু এয়া মই স্কোয়াৰ সাইজত বিলাহীখিনি কাটি লৈছো আৰু অলপমান এইখিনি বিলাহী মই পিছি লম আৰু এয়া মই পিয়াজ কিছু দুটামান গোটা পিয়াজ মই কাটি লৈছো মিহি মিহিকে এয়া মই জিৰা গুড়ি জলকীয়া গুড়ি হালধিত মই ডাঙৰ চামুচেৰে 2 চামুচ জোখৰ দৈ দি দিছো আৰু এয়া 1 চামুচ জোখৰ বাটাৰ এতিয়া মই এইখিনি অলপ পানী দি ভালদৰে ফিটি লম যাতে গুটেখিনি ভালদৰে মিলি যায় এয়া মই ভালদৰে এইখিনি ফিটি লৈছো এতিয়া আমি কেনেদৰে কি বনাম এতিয়া মই কেৰাহীত 2 চামুচ জোখৰ ঘি দি দিছো ইয়াত আপোনালোকে বাটাৰো দিব পাৰে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে কিন্তু ঘি বা বাটাৰ দিলে সোৱাদটো বেছি হয় এয়া মই কেইখিলামান তেজপাত দি দিছো আৰু এয়া দালচিনি ইলাচি লং খিনি দি দিছো এতিয়া মই এইখিনি অলপ ভালদৰে তেলত লৰাই লম এইখিনি মই এতিয়া ভালদৰে তেল লৰাই লৈছো এতিয়া মই ইয়াত অলপ কাটি থোৱা পিয়াজ দি দিছো এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি লম এয়া মোৰ পিয়াজখিনি ৰঙচুৱা হৈ আহিছে এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিছো এতিয়া মই ইয়াত পিছি লোৱা পিয়াজখিনিৰ পেষ্টটো দি দিম যেহেতু এইখিনি ভালদৰে ভুনি গৈছে এয়া মই পিয়াজৰ পেষ্টটো দি দিছো এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছো আপোনালোকে ইয়াত পিয়াজখিনি কাটিও দিব পাৰে পিছত আকৌ যেহেতু পিছিব লাগিব এইখিনি এতিয়া ইয়াত মই ফিটি লোৱা মছলাখিনি দি দিছো আৰু বাটিটো মই পিছত আখালি অলপ পানী দি দিম এইখিনি এয়া মই এতিয়া মছলাখিনি দি দিছো এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম পিয়াজখিনিৰ লগত এয়া ভালদৰে মিলাই লৈছো এইখিনিও ভালদৰে মিলাই লৈ ইয়াত কাটি থোৱা কেঁচা বিলাহীখিনি দি দিম এয়া মই কেঁচা বিলাহীখিনি দি দিছো এতিয়া মই কেঁচা বিলাহীখিনি ভালদৰে ঢাকন মাৰি দিছো আৰু মই ভালদৰে বিলাহীখিনি সিজাই ল'ব লাগিব ইয়াত মই বাটিটো অখলাই পেলাই পানীখিনি দি দিম মছলা পানীখিনি এয়া মই কাজুখিনি দি দিছো কাজুখিনি কম বেছি কৰিব পাৰে আপোনালোকে নিদিলেও ভাল লাগে কিন্তু দিলে অলপ বেছি সোৱাদ আহে এয়া মই আকৌ পুনৰ ঢাকনখন মাৰি দিছো এয়া চাওক মোৰ বিলাহীবোৰ সিজি আহিছে অলপ অলপ এতিয়া মই পানীখিনি দি দিম যাতে বিলাহীখিনি আৰু অলপ ভালদৰে সিজি যায় এইখিনিতে ভালদৰে লৰাই থাকিম আৰু এইখিনি মই পুৰা গ্ৰেভি হ'বলৈ দিম এয়া মই সোৱাদ অনুসৰি নিমখ দি দিছো এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম আৰু মই পুনৰ ঢাকনখন এইখিনি মাৰি দিম সিজিবৰ বাবে সহায় হ'বৰ বাবে ঢাকনখন মাৰি দিলোঁ এইখিনি মোৰ বিলাহীবোৰ প্ৰায় সিজি আহিছে এতিয়া এইখিনি মই জোলখিনি শুকাবলৈ দিম এইখিনি মোৰ প্ৰায় শুকাই আহিছে এইখিনি মোৰ হৈ গ'ল এতিয়া মই এইখিনি ভালদৰে নমাই ল'ম এটা বাচনত এইখিনি মই নমাই লৈছো এতিয়া ইয়াত থকা মই তেজপাত কেইখিলা আৰু পাৰিলে ইলাচি দালচিনি লংখিনিও মই উঠাই লওঁ সেইখিনি উঠালে হয় কিন্তু তেজপাতটো উঠালে অলপ পিছা টাইমত তেতিয়া অলপ কলাটো নাহে নহ'লে তেজপাততে পিছি দিলে কলা হৈ যায় এইখিনি এতিয়া মই এইখিনি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালদৰে পিছি ল'ম এইখিনি আপোনালোকে এইখিনি বিলাহীখিনি প্ৰথমতে পিছি লৈ পেলাই ভাজিলেও হয় তেতিয়া সকলোবোৰ পিছি ল'ব লাগে বিলাহী কাজুখিনি তেতিয়া সেনেকৈ কৰিব পাৰে এতিয়া মই পুনৰ এখন কেৰাহীত বাটাৰ দি দিছোঁ
বাটাৰ দি পেলাই মই ইয়াত সৰু মিহিকৈ কুটি থোৱা পিঁয়াজখিনি দি দিম। এয়া মই পিঁয়াজখিনি দি দিছোঁ। এইখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজিম। পিছত মই এটা কেঁচা বিলাহী মিহিকৈ কুটি লৈ পেলাই ইয়াত দি দিম। এইখিনি অপশ্যনেল হয়, আপোনালোকে এইখিনি নকৰিলেও হয়, কিন্তু এইখিনি কৰিলে অলপ বাটাৰৰ টেষ্টটো বেছি আহে আৰু খাই ভাল লাগে। যিহেতু মই এইখিনি ভালদৰে ফাইন পেষ্ট কৰি লৈছোঁ, পূৰা মিহিকৈ এইখিনি অলপ অলপ গোটা গোটা হৈ থাকে, তে খাই খুবেই সোৱাদযুক্ত হয় এনেকৈ দিলে। আপোনালোকে এনেকৈ নিদিব পাৰে, সেই ডাইৰেক্ট পেষ্টখিনি দি পেলাই তাতে পনীৰখিনি দি পেলাই ভালকৈ উতলাই পেলাইও কৰিব পাৰে, কিন্তু এনেকৈ কৰিলে অলপ বাটাৰৰ টেষ্টটো বেছিকৈ আহে। এতিয়া মই অলপ জলকীয়া গুড়ি দি দিম। এতিয়া মই ভালদৰে এইখিনি লৰাই ল'ম। এইখিনি এতিয়া ভালদৰে মই লৰাই লৈছোঁ। এইখিনি চাওক মোৰ প্ৰায় পূৰা ভুনি গৈছে গোটেইখিনি। এতিয়া মই ইয়াত সোৱাদ অনুসৰি অলপমান চেনি দিছোঁ যাতে বেলেঞ্চটো থাকে। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। নিমখ দি দিছোঁ মই এইখিনি অকণমান। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া মই এইখিনি পেষ্ট কৰি থোৱা মছলা, তেতিয়া বিলাহী চিলাহীখিনি মই দি দিছোঁ। এইখিনি মই ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত মই পানী অলপ দি দিম। সেইখিনি থোৱা মই পানীখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি মই ভালদৰে লৰাই ল'ম। এইখিনি মই উতলাই তেতিয়া মই ইয়াত কাটি থোৱা এইখিনি পনীৰখিনি দি দিম। পনীৰখিনি আপোনালোকে ভাজি পেলাই দিব পাৰে, কিন্তু এনেকৈ দিলে পনীৰখিনি বেছি সোৱাদ লাগে আৰু বেছি চফ্ট হয়। এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম, অলপ গ্ৰেভি হ'বলৈ দিম। এয়া মোৰ এইখিনি প্ৰায় গ্ৰেভি হৈ আহিছে। এতিয়া মই এইখিনিতে বাটাৰ দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। এয়া মোৰ পনীৰ প্ৰায় ৰেডি হৈ গ'ল। এনেদৰে খাই খুবেই সোৱাদযুক্ত লাগে। এইখিনি পৰঠা, পোলাও, ৰুটি,